নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, তৃষা এডুকেশ্যনৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজি 24 এপ্ৰিলত হৈ যোৱা আৰক্ষী উপ-পৰিদৰ্শক পদৰ যিটো ৰিটেন এক্সাম আজি হৈ গ'ল, সেই ৰিটেন এক্সামত অহা কিছুমান কুৱেশ্যন কালেক্ট কৰি পেলাই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ মই আগবঢ়াবলৈ লৈছোঁ। যিখিনি আমাৰ আৰক্ষী উপ-পৰিদৰ্শক পদৰ কুৱেশ্যন পেপাৰত জেনেৰেল নলেজ অৰ্থাৎ জিকেৰ ওপৰত যিখিনি কুৱেশ্যন আহিছিল, সেই কুৱেশ্যনখিনিৰ আপোনালোকলৈ মই উত্তৰ সংলগ্ন কৰি আগবঢ়াইছোঁ। গতিকে যিসকল বন্ধু-বান্ধৱীয়ে আজি SI এক্সাম দি আহিলে তেওঁলোকৰ শুদ্ধ হ'ল নে ভুল হ'ল এই ভিডিঅ'টোত তেওঁলোকে চেক কৰি চাব পাৰিব। গোটেইখিনি জিকে কুৱেশ্যন ইয়াত সংলগ্ন কৰা হৈছে। চ' আমি প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ। প্ৰথম কুৱেশ্যনটো আহিছিল যে ভাই ভাই এক ঠাই নামৰ এই বিখ্যাত প্ৰবন্ধৰ লেখক কোন? এই কুৱেশ্যনটো আজি আহিছিল। ভাই ভাই এক ঠাই নামৰ এই বিখ্যাত প্ৰবন্ধটোৰ লেখক হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ। তো আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? আমি সকলোৱে জানো এইটো বহুত ইজি কুৱেশ্যন হয়। মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। চ' বহুত যিখিনি জেনেৰেল নলেজৰ কুৱেশ্যন আহিছিল, বহুত ইজি কুৱেশ্যন আহিছিল। আপোনালোকে যিসকলে ভালদৰে পঢ়া পাতি কৰিছিল নিশ্চয় গম পাব, বহুত ইজি কুৱেশ্যন আহিছিল। চন্দ্ৰগুপ্ত মৌৰ্য হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰহ্লাদ চৰিতৰ ৰচক কোন? আমি সকলোৱে জানো প্ৰহ্লাদ চৰিতৰ ৰচক হৈছে কোন? হেম সৰস্বতী। এইটো আমি বহুত সৰু ক্লাছৰ পৰাই পাই আহিছোঁ। প্ৰহ্লাদ চৰিতৰ ৰচক হৈছে হেম সৰস্বতী। তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো আহিছিল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, আৰু কুৱেশ্যনটো আছিল অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত আছে? অৰ্থাৎ অসমৰ প্ৰথমখন মহাবিদ্যালয় কোন জেগাত আছে আমাক সেইটো সুধিছে। আৰু আমি সকলোৱে জানো আমাৰ অসমৰ যিখন প্ৰথম চিকিৎসা মহাবিদ্যালয় সেইখন আছে ডিব্ৰুগড়ত। চ' ডিব্ৰুগড় বানানটোত মোৰ এটা মিষ্টেক হৈ গৈছে, এইটো টাইপিং মিষ্টেক হয়। চ' আপোনালোকে ক্ষমা কৰি দিব। অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত আছে। চ' নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমি। নেক্সট কুৱেশ্যনটো আহিছিল নামঘোষাত কিমানটা ঘোষা আছে? চ' একেবাৰে ইজি কুৱেশ্যন। আমি সকলোৱে জানো নামঘোষাক আমি কি বুলি জানো? হেজাৰী ঘোষা বুলি জানো। গতিকে কিয় আমি হেজাৰী ঘোষা বুলি কোৱা হয় নামঘোষাক? কাৰণ ইয়াত 1000টা ঘোষা আছে। চ' ইয়াৰ উত্তৰ হৈছে 1000টা। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো আহিছিল আপোনাৰ ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? ভক্তি ৰত্নাৱলী কোনে ৰচনা কৰিছিল? আমি এইটো সৰু ক্লাছৰ পৰাই পাই আহিছোঁ, আৰু ইয়াৰ উত্তৰ হৈছে মাধৱদেৱ। মাধৱদেৱৰ ৰচনা কি? ভক্তি ৰত্নাৱলী। তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰী। চ' আপোনালোকে গমেই পাইছে বহুত সহজ সহজ কুৱেশ্যন আমাৰ আৰক্ষী উপ-পৰিদৰ্শক পদৰ পৰীক্ষাত সুধিছিল। একেবাৰে ইজি জেনেৰেল নলেজ। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল আছিল ছাৰ ছালেহ মহম্মদ আকবৰ হাইদৰী। নেক্সট কুৱেশ্যনটোত সুধিছে আমাক 1905 চনৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিল? আমি সকলোৱে জানো 1905 চনত আমাৰ বংগ বিভাজন হৈছিলে, আৰু এই বংগ বিভাজন হোৱা তাৰিখটো আমাক ইয়াত সুধিছে। আৰু আমি জানো 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী কৰা হৈছিলে। চ' নেক্সট কুৱেশ্যন আহিছোঁ। স্বদেশী আন্দোলনৰ সময়ত যুগান্তৰ নামৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? ইয়াত কি দিছে? স্বদেশী আন্দোলনৰ সময়ত যিখন আমাৰ সংবাদপত্ৰ প্ৰচলন হৈ আছিল তাৰ নাম হৈছে যুগান্তৰ, আৰু এই যুগান্তৰ সংবাদপত্ৰখন কোনে সম্পাদনা কৰিছিল? ইয়াৰ সম্পাদক কোন আছিল আমাক সুধিছে। আৰু আমি সকলোৱে জানো ভূপেন্দ্ৰনাথ দত্তই যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল। ভূপেন্দ্ৰনাথ দত্ত আছিল ইয়াৰ সম্পাদক। চ' আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ।
নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ আমি। নেক্সট কুৱেশ্যনটো আহিছিল বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়? সকলোবিলাক এক্সামতে এটা দিৱস কেতিয়া পালন কৰা হয় সোধে, আৰু আজি সুধিছিল যে বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয়, আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে 8 মে'। যিসকলে 8 মে' অপশ্যনটো দিছে তেওঁলোকৰ শুদ্ধ হ'ব। 8 মে' তাৰিখে বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। নেক্সট কুৱেশ্যনটো হৈছে কামৰূপত ৰাজত্ব কৰা শেষ বংশটোৰ নাম আমাক সুধিছে, যে কামৰূপত ৰাজত্ব কৰা একেবাৰে শেষৰ বংশটোৰ নাম আছিল বৰ্মন বংশ। চ' আপোনালোকে কমেণ্টত জনাব কাৰ কাৰ শুদ্ধ হৈছে। কামৰূপত ৰাজত্ব কৰা শেষ বংশটোৰ নাম হৈছে বৰ্মন বংশ।